নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোলৰ পাৰ্ট নম্বৰ 1 লৈ আহিছোঁ। বহুত ইম্পৰ্টেণ্ট হয়। আমি আগৰ ভিডিঅ'ত আমি হিষ্ট্ৰীৰ 10টামান পাৰ্ট দিলোঁ আৰু আমি হিষ্ট্ৰীৰ এনচিইআৰটিৰ পৰা কুৱেশ্যনখিনি লৈছোঁ। গতিকে আমি সেইখিনি দি যাম ক্লাছ 12 লৈকে আমি আৰু জিঅ'গ্ৰাফি আমি আজি পাৰ্ট নম্বৰ 1 ট্ৰেইনতে দি যাম। বহুতেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে এইখিনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম গ্ৰেড 3 আৰু গ্ৰেড 4 আসাম পুলিচৰ কনষ্টেবল বা এছআইৰ বাবে আৰু এছএছচি বিএড এণ্ট্ৰেন্সৰ লগতে বিভিন্ন ধৰণৰ গভটৰ এক্সামৰ বাবে এইখিনি চাব পাৰে। বহুত ইম্পৰ্টেণ্ট হয়। যদিহে আপোনালোকে এইখিনি ভাল পায় চোৱাৰ পাছত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, ফ'ল' কৰি দিব। আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো আমি কুৱেশ্যনখিনি পঢ়িম, কিন্তু কুৱেশ্যনখিনিৰ লগতে আমি ভালদৰে ডিছকাছ কৰি যাম। এই টপিকটোৰ ওপৰত আমাৰ যিখিনি আছে সেইখিনি সকলোখিনি যাতে কুৱেশ্যন আমি পাৰোঁ সেই তাক লৈ আমি আলোচনা কৰি যাম। আমাৰ আজিৰ 1 নম্বৰ কুৱেশ্যনত কৈছে যে দি টপিক অফ কেঞ্চাৰ passes through 8 ইণ্ডিয়ান ষ্টেটছ হুইচ অফ দ্য ফলোয়িং ইজ নট ওৱান অফ দেম। অৰ্থাৎ আমাৰ কৰ্কট ৰেখা আৰু টপিক অফ কেঞ্চাৰ অসমীয়াত কৰ্কট ৰেখা বুলি কোৱা হয়। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। এনেকৈ সুধিব পাৰে যে কৰ্কট ৰেখা বা টপিক অফ কেঞ্চাৰ ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে, তেনেকৈও সুধিব পাৰে কুৱেশ্যনত। তলৰ কোনখন তাৰ এখন নহয়, অৰ্থাৎ তলত আমাৰ 4টা অপশ্যন দিছে। সেই 4টা অপশ্যনৰ ভিতৰত এখন ৰাজ্যৰ মাজেৰে এই টপিক অফ কেঞ্চাৰ পাৰ হৈ যোৱা নাই। সেইখন ৰাজ্য কি? এতিয়া আমি তাৰ আগতে আমি সেই টপিক অফ কেঞ্চাৰ বা কেনেদৰে গৈছে, আমাৰ কোনকেইখন ইণ্ডিয়াৰ মাজেৰে কৰি গৈছে আমি ভালদৰে চাই লওঁ আহক। এতিয়া চাব, নিশ্চয় আপোনালোকে এনেদৰে আমাৰ পৃথিৱীৰ গোলকটো দেখিছে নিশ্চয়, আৰু এই গোলকটো যদি আপোনালোকে লক্ষ্য কৰে দেখিব যে ইয়াৰ মাজেৰে এটা ৰেখা পাৰ হৈ গৈছে। অৰ্থাৎ এই ৰেখাডালে কি হয়, পৃথিৱীখনক 2টা ভাগত ভাগ কৰিছে আৰু এই ৰেখাডালক কোৱা হয় ইকুৱেটৰ। অ'কে, আৰু অসমীয়াত কয় বিষুৱ ৰেখা। অ'কে, আৰু আপোনালোকে যদি লক্ষ্য কৰে তলৰ ফালে এনেদৰে এডাল ৰেখা আছে আৰু এইডালক কয় টপিক অফ কেপ্ৰিকৰ্ণ আৰু অসমীয়াত কয় মকৰ ৰেখা। অ'কে, আৰু ওপৰ ফালে এনেদৰে এটা ৰেখা আছে আৰু এইডালক কয় টপিক অফ কেঞ্চাৰ। অৰ্থাৎ এইডাল হৈছে আমাৰ কৰ্কট ৰেখা। অ'কে, অসমীয়াত কয় কৰ্কট ৰেখা। আৰু বিষুৱ ৰেখাৰ তলৰ ফালে যিটা আছে পৃথিৱীৰ ওপৰ ফালটো হৈছে নৰ্থ আৰু তল ফালটো হৈছে নৰ্থ, আৰু এইটো হৈছে নৰ্থ ফালটো আৰু এইটো হৈছে চাউথ ফালটো। আৰু আমাৰ এই যিডাল টপিক অফ কেপ্ৰিকৰ্ণ এইডাল আমাৰ 23½ ডিগ্ৰী চাউথলৈ আছে, আৰু যিডাল আমাৰ টপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰেখা সেইডাল 23½ ডিগ্ৰী নৰ্থৰ ফালে আছে। অৰ্থাৎ আমাক এনেকৈও সুধিব পাৰে যে টপিক অফ কেঞ্চাৰ বা 23½ ডিগ্ৰী নৰ্থৰ যিটা ৰেখা সেইডাল কি বুলি কোৱা হয়, মনত ৰাখিব কৰ্কট ৰেখা। আৰু টপিক অফ 23½ ডিগ্ৰী চাউথ যিটা ৰেখা সেইডালক কোৱা হয় টপিক অফ কেপ্ৰিকৰ্ণ বা মকৰ ৰেখা। অ'কে, আৰু এইডাল হৈছে একেবাৰে মাজৰডাল হৈছে বিষুৱ ৰেখা। এতিয়া আমাৰ এই বিষুৱ ৰেখাডাল আৰু টপিক অফ কেপ্ৰিকৰ্ণ এই ৰেখা দুডাল আমাৰ ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ যোৱা নাই। অ'কে, আৰু কিন্তু টপিক অফ কেঞ্চাৰ আমাৰ 8খন ৰাজ্যৰ ইণ্ডিয়াৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। অৰ্থাৎ আমাৰ ইণ্ডিয়াখন ওপৰ ফালে নৰ্থৰ ফালে আছে পৃথিৱীৰ, আৰু হয়তো আমাৰ এই পাৰ্টটো যে এনেদৰে আছে, ইণ্ডিয়াখন আমাৰ নৰ্থৰ এই টপিক অফ কেঞ্চাৰ যিটাৰ মাজেৰে পাৰ হৈ গৈছে যে এনেদৰে আছে, এই জেগাটোতে আছে। গতিকে আমি মেপতনো সেই ৰাজ্যকেইখননো কি ভালদৰে চাই লওঁ আহক। মেপত নিশ্চয় দেখিবলৈ পাইছে যিটো আমাৰ কালাৰিং কৰি থোৱা আছে, এই ইণ্ডিয়াৰ একেবাৰে মাজেৰে যিটা ৰেখা পাৰ হৈছে সেইডাল হৈছে আমাৰ টপিক অফ কেঞ্চাৰ। আৰু ইয়াৰ যিখন ৰাজ্য সেইখন হৈছে আমাৰ একেবাৰে পূবৰ ফালে নৰ্থ ইষ্টৰ 2খন ৰাজ্য মিজোৰাম আৰু ত্ৰিপুৰা নিশ্চয় দেখিছে। তাৰপিছত আহিলে ৱেষ্ট বেংগল, তাৰপিছত ঝাৰখণ্ড, তাৰপিছত ছত্তীশগড়, মধ্যপ্ৰদেশৰ মাজেৰে পাৰ হৈ গৈছে, উত্তৰ প্ৰদেশৰ মাজেৰে পাৰ হৈ যোৱা নাই, মধ্যপ্ৰদেশ, তাৰপৰা গুজৰাট আৰু ৰাজস্থানৰ একেবাৰে অলপ অংশ চুই গৈছে। অ'কে, আমাৰ এই 8খন ৰাজ্যৰ মাজেৰে এই টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে, অৰ্থাৎ কৰ্কট ৰেখা পাৰ হৈ গৈছে। গতিকে আমাৰ অপশ্যনত এই 4টা যিটো অপশ্যন দিয়া আছে, অপশ্যনত আমাৰ কোনখনৰ মাজেৰে টপিক অফ কেঞ্চাৰ পাৰ হৈ যোৱা নাই, ছত্তীশগড়ৰ মাজেৰে পাৰ হৈ গৈছে, গুজৰাটৰ মাজেৰে গৈছে, মিজোৰামৰ মাজেৰে গৈছে। গতিকে অপশ্যন চি অসমৰ মাজেৰে এই টপিক অফ কেঞ্চাৰ অৰ্থাৎ কৰ্কট ৰেখা পাৰ হৈ যোৱা নাই। কুৱেশ্যন নম্বৰ 2 ইয়াত কৈছে হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ ভূটান। ভূটানৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যই সীমা ভাগ কৰে। গতিকে আমি এইটোৰ বাবে আমি এখন মেপখন চাই লওঁ প্ৰথমতে। মেপখনত যিহেতু আমাক ভূটানৰ সৈতে সুধিছে কাৰণ ভূটানৰ লগত আমি মেপখন চাই লওঁ। ইয়াত নিশ্চয় দেখিছে ভূটানখন, আৰু ভূটানখনৰ লগত আমাৰ ওপৰ ফালে অৰ্থাৎ নৰ্থৰ ফালে আমাৰ যিহেতু চাইনা আছে, গতিকে সেইটো নালাগে, আমাক ইণ্ডিয়ান ষ্টেট কেইখনৰ কথা সুধিছে। যদি আমি ইষ্টৰ ফালে চাওঁ, ইষ্টৰ ফালে আমাৰ অৰুণাচল প্ৰদেশ, আৰু সাউথৰ ফালে যদি চাওঁ ইণ্ডিয়া আৰু এফালে আছে ওয়েস্ট বেংগল ইণ্ডিয়া ওয়েস্ট বেংগল দুইখনে আৰু লগতে
আৰু যদি আমি ৱেষ্টৰ ফালে চাওঁ ছিকিম আছে গতিকে আমাৰ ভূটানৰ লগত 4খন ইণ্ডিয়ান ষ্টেটে বৰ্ডাৰ শ্বেয়াৰ কৰিছে অৰুণাচল প্ৰদেশ আসাম ৱেষ্ট বেংগল আৰু ছিকিম আৰু যদি কয় যে নৰ্থ ইষ্টৰ কেইখন ৰাজ্য বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভূটানৰ সৈতে গতিকে মনত ৰাখিব অৰুণাচল প্ৰদেশ আসাম আৰু ছিকিম এই তিনিখন গতিকে টোটাল যদি কওঁ 4খন ষ্টেট অৰুণাচল প্ৰদেশ আসাম ৱেষ্ট বেংগল আৰু ছিকিম ঠিক আছে এটা আমি তাৰ লগতে চাওঁ যে আমাৰ এটা প্ৰথমতে আমি এইটো এনসাৰটো কৈ লওঁ বাৰু গতিকে আমাৰ ইয়াৰ এনসাৰটো কিমান হ'ব 4 গতিকে মনত ৰাখিব যে 4খন আমাৰ ইণ্ডিয়ান ষ্টেটে ভূটানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে কোন কেইখন আছিল অৰুণাচল প্ৰদেশ 2 নম্বৰ আহিলে আসাম 3 নম্বৰত আহিলে ছিকিম আৰু এই কেইখন হৈছে আমাৰ নৰ্থ ইষ্টৰ ষ্টেট আৰু 4 নম্বৰখন হৈছে ৱেষ্ট বেংগল এই 4খন ৰাজ্যই বৰ্ডাৰ শ্বেয়াৰ কৰিছে ভূটানৰ সৈতে ওকে এতিয়া যদি কয় যে আমাৰ ভাৰতৰ সৈতে কিমানখন ৰাষ্ট্ৰই বৰ্ডাৰ শ্বেয়াৰ কৰিছে মনত ৰাখিব আমি তললৈ কণ্টেক্ট কৰিছোঁ বাৰু যদি কয় যে ইণ্ডিয়াৰ লগত টোটেল কিমানখন কাউণ্ট্ৰি অৰ্থাৎ দেশে বৰ্ডাৰ শ্বেয়াৰ কৰিছে যদি এইটো কয় যে এনসাৰ হ'ব 7 গতিকে 7খন কাউণ্ট্ৰিয়ে ইণ্ডিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে 1 নম্বৰতে আছে বাংলাদেশ 1 নম্বৰতে কিয় লিখিলোঁ কাৰণ বাংলাদেশে আটাইতকৈ লংগেষ্ট যদি বাউণ্ডাৰী শ্বেয়াৰৰ কথা কয় সেই হ'ব বাংলাদেশে ইণ্ডিয়াৰ লগত 4096 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰি আছে অৰ্থাৎ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰিং উইথ বাংলাদেশ আৰু 2 নম্বৰত যদি কওঁ চাইনা 3 নম্বৰত আহিলে পাকিস্তান 4 নম্বৰত আহিলে নেপাল 5 নম্বৰত আহিলে ম্যানমাৰ 6 নম্বৰত আহিলে ভূটান অলৰেডি আমি গম পালোঁ যে ভূটানে কেইখনৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে 4খনৰ লগত আৰু 7 নম্বৰখন আহিলে আমাৰ আফগানিস্তান আৰু মনত ৰাখিব আটাইতকৈ লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰিং কৰিছে ইণ্ডিয়াই বাংলাদেশৰ সৈতে 4096 কিলোমিটাৰ আৰু আটাইতকৈ যদি কওঁ যে আমাৰ শ্বৰ্টেষ্ট অৰ্থাৎ আফগানিস্তানৰ লগত শ্বৰ্টেষ্ট অৰ্থাৎ বৰ্ডাৰ শ্বেয়াৰ কৰিছে অৰ্থাৎ লংগেষ্ট হৈছে বাংলাদেশ আৰু শ্বৰ্টেষ্ট হৈছে আৰু কম বৰ্ডাৰ শ্বেয়াৰ কৰিছে আফগানিস্তানৰ সৈতে 106 কিলোমিটাৰ ওকে 106 কিলোমিটাৰ বহুত ইম্পৰ্টেণ্ট হয় আৰু লগতে আৰু এইটো আহিব পাৰে বা এইটো এটা ইম্পৰ্টেণ্ট যে বাংলাদেশৰ লগত কোন কেইখন আমাৰ ৰাজ্যই বৰ্ডাৰ শ্বেয়াৰ কৰিছে গতিকে আমি মেপতে চাই লওঁ সেইখন বাংলাদেশৰ লগত আপোনালোকে যদি ইয়াত লক্ষ্য কৰি দেখিব যে এয়া বাংলাদেশ নিশ্চয় দেখিছে বাংলাদেশৰ লগত আমাৰ ৱেষ্ট বেংগল আছে মেঘালয় আছে আসাম আছে ত্ৰিপুৰা আছে এলৈকে গতিকে এইকেইখন হ'ল ত্ৰিপুৰা মেঘালয় আসাম ৱেষ্ট বেংগল আৰু এখন আছে আৰু এখন তলৰ ফালে দেখিছে নিশ্চয় মিজোৰামে বৰ্ডাৰ শ্বেয়াৰ কৰিছে ওকে টোটেল কেইখন গতিকে আমাৰ 5খন ৰাজ্যই বাংলাদেশৰ ইণ্ডিয়াৰ 5খন ৰাজ্যই বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে যদি কওঁ যে নৰ্থ ইষ্টাৰ্ণ ষ্টেট কেইখনে বৰ্ডাৰ শ্বেয়াৰ কৰিছে এয়া হ'ব 4খন অসম আসাম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা এই 4খনে বৰ্ডাৰ শ্বেয়াৰ কৰিছে বাংলাদেশৰ লগত নৰ্থ ইষ্টাৰ্ণ ষ্টেট হিচাপে আৰু টোটেল যদি কওঁ ইণ্ডিয়ান ষ্টেট হিচাপে ৱেষ্ট বেংগল লগত আহিব অৰ্থাৎ টোটেল 5খন বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাৰ পৰীক্ষাত অহা দেখা যায় এটা হ'লে কুৱেশ্যন নম্বৰ 3 ইয়াত কৈছে যে India shares its land boundaries with which countries in the east? ভাৰতে নিজৰ ভূমি সীমা পূবৰ কোন কেইখন দেশৰ সৈতে ভাগ কৰে আপোনালোকে যদি অপচন গিটাৰ পৰা চাই ভূটান আৰু আফগানিস্তান আমাৰ কোন ফালে আছে ইণ্ডিয়াৰ মেপত যদি চাই একেবাৰে ৱেষ্টৰ ফালে আছে গতিকে এইখনটো নহয় মিয়ানমাৰ আৰু বাংলাদেশ যদি চাই আমাৰ ইণ্ডিয়ান ষ্টেটৰ একেবাৰে পূবৰ সাইডে আছে গতিকে আমাৰ অপচন বি শুদ্ধ হ'ব লাগে বাকি কিটা চাই লওঁ ক'ত আছে পাকিস্তান আৰু আফগানিস্তান যদি চাওঁ আমাৰ একেবাৰে ৱেষ্টৰ ফালে আছে গতিকে এইটো হ'ল চাইনা নেপাল আৰু ভূটান যদি চাওঁ আমাৰ একেবাৰে ইণ্ডিয়াৰ মেপৰ ওপৰ ফালে আছে অৰ্থাৎ নৰ্থৰ ফালে আছে গতিকে আমাৰ এইটো হ'ল গতিকে আমাৰ কি উঠিছে পূবৰ লগত সীমা শ্বেয়াৰ কৰাৰ কথা কৈছে গতিকে পূবৰ ভাৰতৰ নিজৰ ভূমি সীমা পূবৰ মিয়ানমাৰ আৰু বাংলাদেশৰ সৈতে ভাগ কৰে ওকে কুৱেশ্যন নম্বৰ 4 ইয়াত কৈছে যে which is the largest union territory of India in terms of area
ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো ইয়াৰ শুদ্ধটো হৈছে অপচন সি জম্মু এণ্ড কাশ্মীৰ জম্মু কাশ্মীৰ হৈছে আমাৰ টোটাল আমাৰ ইউনিয়ন টেৰিটৰি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন আছে 8খন আছে আৰু ষ্টেট কেইখন আছে যদি কওঁ ষ্টেটৰ কথা ষ্টেট আছে 28খন আৰু ইউনিয়ন টেৰিটৰি আছে অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8খন এই 8খনৰ ভিতৰত জম্মু কাশ্মীৰখনৰ মাটিকালি সৰ্বাধিক ওকে হল এতিয়া আমাৰ এডু কোৱেশ্চন আহিব পাৰে যে টোটাল আমাৰ ইণ্ডিয়াৰ মাটিকালি কিমান এৰিয়া অফ ইণ্ডিয়া মোৰ হ'ব 32,87,263 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ বৰ্গ কিলোমিটাৰ ওকে আমাৰ ভাৰতৰ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ আৰু ইণ্ডিয়াৰ একেবাৰে এইটো হৈছে আমাৰ নৰ্থ সাউথ ইষ্ট আৰু ওয়েষ্ট একেবাৰে ইষ্টৰ ফালে কোনখন ৰাজ্য আছে অৰুণাচল প্ৰদেশ নৰ্থৰ ফালে কোনখন আছে জম্মু এণ্ড কাশ্মীৰ ওয়েষ্টৰ ফালে আছে গুজৰাট আৰু একেবাৰে সাউথৰ ফালে আছে তামিলনাডু ওকে এতিয়া আমাক কোৱেশ্চন আহিব পাৰে যে টোটাল নৰ্থৰ পৰা সাউথলৈ ভাৰতৰ মুঠ দৈৰ্ঘ্য কিমান বা ইষ্টৰ পৰা ওয়েষ্টলৈ ভাৰতৰ টোটাল মুঠ দৈৰ্ঘ্য কিমান আৰু যদি আমি লেংথ হিচাপে চাওঁ ইষ্টৰ পৰা ওয়েষ্টলৈকে অৰ্থাৎ অৰুণাচল প্ৰদেশ একেবাৰে ইষ্টৰ ফালে অৰুণাচল প্ৰদেশে লাষ্ট আৰু গুজৰাটে ওয়েষ্টৰ ফালে লাষ্ট আৰু যদি ইষ্টৰ পৰা ওয়েষ্টলৈ আমি দূৰত্ব চাওঁ হেতু হৈছে 2933 কিলোমিটাৰ 2933 কিলোমিটাৰ আৰু যদি আমি নৰ্থৰ পৰা একেবাৰে সাউথৰ ফালে চাওঁ হেতু হৈছে 3214 কিলোমিটাৰ অৰ্থাৎ আমি যদি ডিসটেন্স হিচাপে চাওঁ আৰু নৰ্থৰ পৰা সাউথলৈ ডিসটেন্সটো লংগেষ্ট 3214 কিলোমিটাৰ ঠিক আছে মই আকৌ ভালদৰে লিখি দিছো বাৰু লেংথ east to west 2933 kilometer north to south 3214 kilometer okay ইয়াৰ পৰা আৰু কোৱেশ্চন বনিব পাৰে যে আমাৰ একেবাৰে পইণ্টৰ কথা আহিলে যে একেবাৰে আমাৰ নৰ্থৰ ভাৰতৰ একেবাৰে নৰ্থৰ পইণ্টৰ নাম কি আৰু সাউথৰ পইণ্টৰ নাম কি বা ইষ্টৰ পইণ্টৰ নাম কি বা ওয়েষ্টৰ পইণ্টৰ নাম কি মোৰ খাব একেবাৰে আমাৰ ওপৰ অৰ্থাৎ নৰ্থৰ পইণ্টটো হৈছে ইন্দিৰা কোল আৰু এই কোড আছে জম্মু এণ্ড কাশ্মীৰ আছে ওকে আৰু একেবাৰে আমাৰ ইষ্টৰ ফালে অৰুণাচল প্ৰদেশৰ কি বিটু হৈছে আমাৰ একেবাৰে শেষ পইণ্ট ভাৰতৰ একেবাৰে শেষ পইণ্ট কি বিটু অৰুণাচল প্ৰদেশ ওকে আৰু যদি আমি ওয়েষ্টৰ ফালে চাওঁ গুজৰাটৰ গৌৰমাতা হৈছে একেবাৰে শেষৰ পইণ্ট ওয়েষ্টৰ সাইডে আৰু যদি আমি সাউথৰ ফালে হওঁ যদি সাউথৰ ফালে মোৰ খাব ইন মেইনল্যান্ড বুলি কলি যদি কয় ইন মেইনল্যান্ড বুলি যদি কয় তেতিয়া হলে হ'ব কন্যাকুমাৰী তামিলনাডু আৰু ক'ত আছে তামিলনাডু আছে ওকে আৰু যদি কয় ইনল্যান্ড বুলি নকৈ যদি কয় যে সাউথাৰ একেবাৰে ইণ্ডিয়াৰ সাউথাৰ মোষ্ট পইণ্ট একেবাৰে দক্ষিণৰ একেবাৰে পইণ্টটো কি হেতু হ'ব ইন্দিৰা পইণ্ট ওকে আৰু এটো ক'ত আছে আমাৰ কন্যাকুমাৰীৰ তলত আছে আমাৰ যে আমাৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে ন গ্ৰেট নিকোবৰ হে তাৰ আছে ইমানত আছে এই কন্যাকুমাৰীৰ তলত হেতু আমাৰ যেহেতু আমাৰ ইণ্ডিয়াৰ একেবাৰে মেইনল্যান্ডৰ নহয় হেতু হৈছে আমাৰ ইন্দিৰা পইণ্ট ওকে ইন্দিৰা পইণ্ট আৰু হেতু হৈছে গ্ৰেট নিকোবৰত আছে ওকে মোৰ ৰখাব আমাৰ যদি কয় যে একেবাৰে সাউথাৰ মোষ্ট পইণ্ট কি ভাৰতৰ হেতু হৈছে ইন্দিৰা পইণ্ট ক'ত আছে গ্ৰেট নিকোবৰত আছে আৰু যদি কয় ইন মেইনল্যান্ড বুলি যদি কয় তেতিয়া হলে হ'ব তামিলনাডুৰ কন্যাকুমাৰী আৰু
একেবাৰে নৰ্থৰ ফালে ইন্দিৰা কোল হৈছে জম্মু কাশ্মীৰত আছে আৰু ইষ্টৰ ফালে অৰুণাচল প্ৰদেশৰ কিবিথু আৰু একেবাৰে ৱেষ্টৰ ফালে হৈছে গুজৰাটৰ গৌৰমাতা ওকে এইখিনি বহুত ইম্পৰ্টেন্ট হয় গতিকে আমি 4 নম্বৰ কোৱেশ্চনটো গম পালোঁ যে ইয়াৰ শুদ্ধটো কি অপচন সি জম্মু কাশ্মীৰ হৈছে এৰিয়া ভিত্তিক আমাৰ ইউনিয়ন টেৰিটৰি এৰিয়া ভিত্তিক সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল ইয়াৰ পাছত আহিলে কোৱেশ্চন নম্বৰ 5 What is the approximate length of India's coastline including island territories দ্বীপ ভূখণ্ডকে ধৰি ভাৰতৰ উপকূলৰ আনুমানিক দৈৰ্ঘ্য কিমান ভাৰতৰ উপকূলৰ আনুমানিক দৈৰ্ঘ্য হৈছে এটা চাব ইয়াত দ্বীপ ভূখণ্ডকে ধৰি অৰ্থাৎ আমাৰ যিবিলাক দ্বীপ আছে সেইবিলাককো ইনক্লুড কৰিছে যদি আমি দ্বীপবিলাকক ধৰি মেলি টোটাল আমাৰ কোষ্টলাইন অৰ্থাৎ আমাৰ উপকূলৰ দৈৰ্ঘ্যটো চাওঁ সেইটো হৈছে অপচন সি 7516.6 কিলোমিটাৰ ওকে আৰু যদি কয় যে হোৱাট ইজ দ্য এপ্ৰক্সিমেট লেংথ অফ ইণ্ডিয়াছ কোষ্টলাইন এই ইনক্লুডিং আইলেণ্ড বুলি যদি আইলেণ্ড টেৰিটৰি বুলি লিখি নিদিয়ে তেতিয়া হ'ব 6100 কিলোমিটাৰ ওকে গতিকে আমি প্ৰথমতে এইখিনি মেপত ভালদৰে চাই লওঁ ইয়াত চাব আমাৰ এইখিনি যা দেখিছে এইখিনি এই গুজৰাটৰ পৰা আমাৰ একেবাৰে তামিলনাডু ওপৰ ফালে গৈ পেলাই একেবাৰে বে অফ বেংগলৰ একদম ৱেষ্ট বেংগল পাইছে এই টোটাল এই ডিসটেন্স এই কোষ্টলাইন হেতু যদি আমি চাওঁ হেতু টোটাল ডিসটেন্স হৈছে 6100 কিলোমিটাৰ ওকে ইয়াত কি আছে গুজৰাট আছে কোষ্টলাইনৰ মহাৰাষ্ট্ৰ আছে কৰ্ণাটক আছে কেৰালা তামিলনাডু তাৰপা অন্ধ্ৰ প্ৰদেশ তাৰপা আহিলে উৰিষ্যা ৱেষ্ট বেংগল এই কিখনৰ একেবাৰে কোষ্টলাইন যেটো টোটাল দৈৰ্ঘ্য হৈছে এটো 6100 কিলোমিটাৰ যদি আমাৰ ইনক্লুডিং ইন আইল্যান্ড বুলি কয় তেতিয়া আমাৰ কি হ'ব আমাৰ যিখিনি আমাৰ ইয়াত পোৰ্ট ব্লেয়াৰ আন্দামান এণ্ড নিকোবৰ আছে সেইখিনি টোটাল ধৰি পেলাই টোটাল হ'ব 7516.6 কিলোমিটাৰ আমাৰ ইয়াত আছে এইখিনি আন্দামান এণ্ড নিকোবৰ সেইখিনিটো আমাৰ ইণ্ডিয়াৰে অংশ হয় ইণ্ডিয়াৰ আমাৰ এইখিনি ইউনিয়ন টেৰিটৰি হয় আন্দামান এণ্ড নিকোবৰ গতি এইখিনি যদি ধৰো বা এইফালে আছে লক্ষদ্বীপ হৈছে আমাৰ ইণ্ডিয়াৰ ইউনিয়ন টেৰিটৰি হয় এইখিনি যদি ধৰো অৰ্থাৎ আপোনাৰ আইল্যান্ড খিনিও যদি ধৰো তেতিয়া হলে 7516.6 কিলোমিটাৰ হ'ব কোৱেশ্চন নম্বৰ 6 ইয়াত কৈছে যে which line divides India into approximately 2 equal parts কোন ৰেখাই ভাৰতক প্ৰায় দুটা সমান ভাগত বিভক্ত কৰে এতিয়া আমাৰ ইয়াত অপচন আমাৰ ইকুৱেটৰ আছে ইকুৱেটৰ বিহুৰ ৰেখাটো আমাৰ ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ নাযায় গতিকে ইটো ভাগ নকৰি টপিক অফ কেপ্ৰিকন আমাৰ ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ নাযায় ইটো ভাগ নকৰি গতিকে আমাৰ আনসাৰ কোনটো হ'ব আনসাৰ হ'ব টপিক অফ কেন্সাৰ অপচন বি গতিকে মই ইণ্ডিয়াৰ মেপত দেখুৱাইছিলো যে গোলকটো দেখুৱাইছিলে যিডাল আমাৰ এইডাল যিডাল ওপৰ ফালে আছে 23 হাফ ডিগ্ৰী নৰ্থৰ ফালে আছে সেইডাল হৈছে আমাৰ কি টপিক অফ কেন্সাৰ আৰু অৰ্থাৎ এডাল কোৱা হয় কৰ্কট ৰেখা ওকে আৰু সেই কৰ্কট ৰেখাডালে অৰ্থাৎ টপিক অফ কেন্সাৰ আমাৰ কি হয় ইণ্ডিয়াক দুটা ভাগত ভাগ কৰিছে কোৱেশ্চন নম্বৰ 7 বহুত ইম্পৰ্টেন্ট হয় হুইচ মেৰিডিয়ান ইজ ফিক্সড এজ এ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ টাইম এটা আমাৰ ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম কি ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম হৈছে 5:30 ওকে 5:30 5 hours 30 minute এতিয়া কোনটো মেৰিডিয়ানে ভাৰতক মানক মেৰিডিয়ান হিচাপে স্থিৰ আৰু যেটো 5:30 ওলাই এই ভাৰতৰ মানক মেৰিডিয়ান যেটো স্থিৰ মানৰ কথা কৈছে হেতু হৈছে অপচন এ 82 হাফ ডিগ্ৰী ইষ্ট ওকে 82 হাফ ডিগ্ৰী ইষ্ট এটা আৰু এই জিডাল মেৰিডিয়ান ভাৰতৰ যি মেৰিডিয়ান হিচাপে ধৰা হৈছে স্থিৰ মান হিচাপে হিডাল আমাৰ কোত আছে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ অৰ্থাৎ উত্তৰ প্ৰদেশৰ ইউপিৰ মিৰ্জাপুৰেদি গৈছে মিৰ্জাপুৰ ওকে উত্তৰ প্ৰদেশৰ ইউপিৰ মিৰ্জাপুৰ আৰু এডাল যদি আমাৰ 1 ডিগ্ৰী ইষ্টৰ ফালে যায় তেতিয়া 4 মিনিট বাহে ওকে আৰু যদি 1 ডিগ্ৰী ৱেষ্টৰ ফালে যায় তেতিয়া কি হ'ব 4 মিনিট কমে ওকে আৰু আমাৰ এডাল কি হয় ইউপিৰ মিৰ্জাপুৰেদি 82 হাফ ডিগ্ৰী ইষ্টেদি গৈছে আৰু সেইভাবে যদি আমি চাওঁ 82 হাফত যদি আমি 4 এ পূৰণ কৰোঁ তেতিয়া আমাৰ কিমান হ'ব
82 ডিগ্ৰী হাফ মিনিট অৰ্থাৎ 4 যদি আমি পূৰণ কৰোঁ 5 hours 30 মিনিট হ'ব ওকে 5 hour 30 মিনিট আৰু সেয়েহে আমাৰ এই যেটো ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম হেতু হৈছে 5 hour 30 মিনিট প্লাস IST অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ওকে গতি অপচন কোনটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 8 ইয়াত কৈছে যে হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট কোষ্টলাইন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক উপকূল আছে উপকূলৰ দৈৰ্ঘ্য সৰ্বাধিক ভাৰতৰ কোনখন ৰাজ্যত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি গুজৰাট আমি মেপত দেখিছিলো যে গুজৰাট আমাৰ তামিলনাডু ওয়েষ্ট বেংগল তেনেদৰে কিবাখনৰ অন্ধ্ৰপ্ৰদেশ কিখনৰ মাজেৰে কাহেদি অৰ্থাৎ সাগৰীয় যিখিনি পাৰ আছে উপকূল আছে হেয়া হৈছে আমাৰ কোষ্টলাইন এৰিয়া বুলি কোৱা হয় হেয়া আৰু সেই কোষ্টলাইন এৰিয়াৰ যেটো টোটাল দৈৰ্ঘ্য হেতু ক'ত বেছি আটাইতকৈ গুজৰাটত বেছি অৰ্থাৎ সাগৰীয় উপকূল কোৱেশ্চন নম্বৰ 9 ইয়াত কৈছে যে উইথ হুইচ কাউন্ট্ৰি ইণ্ডিয়া হেজ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কোনখন দেশৰ লগত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল আমাৰ ইণ্ডিয়া টোটাল কিমানখন কাউন্ট্ৰিৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে 7খন ওকে আৰু আমি অলৰেডি ইয়াৰ আগত ডিসকাস কৰিলে যে টোটাল আটাইতকৈ হাইয়েষ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল কাৰ লগত বাংলাদেশৰ লগত গতি অপচন কোনটো অপচন বি বাংলাদেশ টোটাল কিমান দৈৰ্ঘ্য হেতু খুৰিব পাৰে 4096 কিলোমিটাৰ বাংলাদেশৰ লগত টোটাল 4096 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু যদি কয় যে আটাইতকৈ কাৰ লগত কমকৈ বৰ্ডাৰ শ্বেয়াৰ কৰিছে হেয়া হৈছে আফগানিস্তানৰ লগত কিমান 106 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে ওকে কোৱেশ্চন নম্বৰ 10 ইণ্ডিয়া ষ্টেণ্ডাৰ্ড টাইম ৰিলেটেড টু ভাৰতৰ মানক সময় সম্পৰ্কীয় কিহৰ লগত ৰিলেটেড ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি অলৰেডি আমি ইয়াত ডিসকাস কৰিলে 82 ডিগ্ৰী হাফ মিনিট অৰ্থাৎ 82 হাফ ডিগ্ৰী ইষ্ট লংগিটিউডৰ লগত আমাৰ এই ভাৰতীয় মানক সময়টো সম্পৰ্কীয় আৰু এটো 82 হাফ ডিগ্ৰী ইষ্ট অৰ্থাৎ 80 লগত যদি আমি 4 প্লাস হৈ আছে অৰ্থাৎ 1 ডিগ্ৰী ইষ্ট প্লাস যদি হয় যদি যায় 1 ডিগ্ৰী ইষ্টৰ ফালে এটা 4 মিনিট বাহে ওকে আৰু যদি 1 ডিগ্ৰী ওয়েষ্টৰ সাইডে যায় এটা কি হয় 4 মিনিট কমে হা হয় আৰু এই 82 হাফ ডিগ্ৰীৰ মাজৰে কি হয় ইউপিৰ মিৰ্জাপুৰেদি আমাৰ এই ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড যেটা মেৰিডিয়ান লাইন হিডাল গৈছে আৰু যদি আমি ইয়াক 4 এ ডিভাইড কৰি পূৰণ কৰি দিওঁ তেতিয়াহলে আমাৰ টোটাল যেটো 5 hour 30 মিনিট ইনক্ৰিজ হিচাপে ওলায় আৰু হেইটো হৈছে আমাৰ ভাৰতৰ মানক সময় অৰ্থাৎ 5 hour 30 minutes ওকে গতিকে এটো কিহৰ লগত ৰিলেটেড আছে 82 হাফ ডিগ্ৰী ইষ্ট লংগিটিউডৰ লগত ৰিলেটেড আছে আজিৰ ভিডিওখিনি ইমানেই কোৱেশ্চনখিনি যদি আপোনালোকে ভাল পালে লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু লগতে যদি কোনো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব